আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে কম খৰচত এজনী গাভিনী বা সাধাৰণ গাহৰিৰ বাবে কেনেদৰে দানা প্ৰস্তুত কৰিব পাৰি ঘৰতে। এইফালে আলু প্ৰস্তুত কৰি আছোঁ, দেখিব পাৰিছে দানাত দিবলৈ। এইফালে দেউতাই আলু কাটি আছে। আলুৰ পিছত আমি এড কৰিম এইফালে কচু। আপোনালোকে দেখিব পাৰিছে যে মায়ে কি সুন্দৰকৈ সৰু সৰুকৈ কচু কাটি আছে। আচলতে ইয়াতে আমি কচুৰ লগতে আৰু এটা বস্তু দিওঁ, সেইটো হ'ল কল পচলা। আচলতে কল পচলা দিয়া ভিডিঅ'টো মোৰ কৰা নহ'ল, কাৰণ মই অলপ ভিতৰত আছিলোঁ আৰু মাহঁতে দিয়ে দিলে, তো সেইটো মই জনাই দিছোঁ। কচুখিনি অলপ গলিবলৈ আৰম্ভ কৰোঁতেই আমি ইয়াত নিমখ দি দিছোঁ, দেখিছে, কাৰণ নিমখ দিলে কচুখিনি সোনকালে গলাত বহুত পৰিমাণে সহায় কৰে। এতিয়া আমি ইয়াত দিব লৈছোঁ চাউল। এইফালে দেউতাই চাউল লৈ আহিছে, দেখিব পাৰিছে। ইয়াত চাউল দি দিয়া হৈছে। দানাখিনি এনেদৰে ভালদৰে বইল হ'বলৈ আৰম্ভ কৰোঁতে আমি ইয়াত হালধি দি দিম। হালধি দিয়াৰ মুখ্য কাৰণটো হ'ল যে হালধি দিলে দানাখিনিত যদি কিবা ধৰণৰ বীজাণু আছে তেনেহ'লে সকলোবোৰ মৰি যায়। দানাখিনি সিজিবলৈ আৰম্ভ কৰোঁতে আমি তাত এই গুড়াটো দিওঁ। এই গুড়াটো দিয়াৰ মুখ্য কাৰণটো হ'ল যে গুড়াটো দিলে গাহৰিবোৰ অতি সোনকালে, আপোনালোকে ভাবিব নোৱাৰাকৈ বেছি সোনকালে ডাঙৰ আৰু শকত হয়। আৰু এই গুড়াটো বনে কেনেকৈ, ইয়াত আছে আপোনাৰ দাইলৰ গুড়ি, চাউলৰ গুড়ি, গোমধানৰ গুড়ি, এনেদৰে ঘেঁহু, এনেদৰে বিভিন্ন বস্তু সংমিশ্ৰণ হৈ গুড়াটো আমি নিজে ঘৰতে প্ৰস্তুত কৰোঁ মিক্সিৰ সহায়ত। গুড়িখিনিত পানী দিয়াৰ পাছত ভালদৰে মিহলাই দিব আৰু কমেও আধা ঘণ্টামান সময় ভালদৰে এইখিনি সিজিব দিব, যাতে গোটেইখিনি ভালদৰে সিজি তাৰ ভিতৰত থকা ভিটামিন, নিউট্ৰিয়েণ্টছ যি বস্তু থাকে গোটেইখিনি যাতে গাহৰিয়ে ভালদৰে পায়।